নমস্কাৰ বন্ধুসকল, হায়দৰাবাদত থকা অসমীয়া ল'ৰা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে, চাই থওক। কিয়নো আজি গণেশ পূজাৰ ভাচন হয় আৰু ইয়াত এই তেলেংগানাত গণেশ পূজাৰ ভাচন কেনেদৰেনো কৰে তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ মই আজি ভিডিঅ'টো আগবঢ়াইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত দেখিছে শোভাযাত্ৰাৰ কাৰণে বহুত এনেদৰে বেণ্ড পাৰ্টি আৰু ডান্সৰ পাৰ্টি এনেদৰে আহিছে। আৰু ইয়াত দেখিছে ইমান ডাঙৰ ডাঙৰ ঢোল লৈ কিনি এনেদৰে এটা পাৰ্টি আহিছে আৰু বহুতকেইটা পাৰ্টি আছে। মই গোটেইখিনি দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। খুব সুন্দৰ এটা দৃশ্য ইয়াতে হৈছে। মই আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া দেখিছে আপোনালোকে কিছুমান ডাঙৰ ডাঙৰ এনেদৰে মূৰ্তিৰ মুখা বনাই লৈছে। মুখালৈ এনেদৰে তাৰ ভিতৰত কিছুমান মানুহ সোমাই লৈছে। মানুহ সোমাই এনেদৰে ডান্স কৰিছে আৰু লগতে এনেদৰে ডান্স কৰিবলৈ দুজনী ছোৱালীও আহিছে, সিহঁতৰ লগত ডান্স কৰিছে। আৰু আপোনালোকে দেখিছে বহুত মানুহ আহিছে ইয়াত। সকলো মানুহ ওলাই আহিছে, কিয়নো আজি গণেশ পূজাৰ শেষৰ দিন, ভাচনৰ দিন। আৰু বিশেষকৈ ইয়াত তেলেংগানাত গণেশ পূজাটো বহুত ডাঙৰকৈ পতা হয় আৰু বাকী পূজাবোৰ তেনেদৰে পতা নহয়, কিন্তু গণেশ পূজাটো বহুত ডাঙৰ হয়। গতিকে সকলো মানুহ এনেদৰে ওলাই আহিছে। আমাৰ ইয়াত যেনেকৈ দুৰ্গা পূজাটো ভাচন বহুত ডাঙৰকৈ কৰা হয়, ইয়াত গণেশ পূজাৰ ভাচনটো এনেদৰে বহুত ডাঙৰকৈ কৰা হয়। আৰু দেখিছে এয়া ইমান ওখ ওখ কিছুমান মুখা বনাই লৈছে আৰু মুখাবোৰৰ ভিতৰত এটা এটা মানুহ সোমাই আছে আৰু এনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে। প্ৰায় আধা কিলোমিটাৰ জোৰা ৰাস্তাৰে গোটেই এনেদৰে শোভাযাত্ৰাৰ পাৰ্টিবোৰ আহিছে। আৰু ইয়াত দেখিছে দৰিমন এনেদৰে ইমান ধুনীয়া লাগিছে। আৰু মোৰ ছোৱালীজনীয়ে এইবোৰ দেখি বহুত ভয় খাইছে। চব কিমান ওখ ওখ, প্ৰায় 10 ফুট 12 ফুট ওখ এনেদৰে মূৰ্তি ইয়াতে দেখিছে। আৰু মূৰ্তিবোৰৰ ভিতৰত এজন এজন মানুহ সোমাই আছে আৰু সিহঁতি এই মূৰ্তিটো এনেদৰে ডান্স কৰা দেখাইছে। আৰু ইয়াত যাতায়াত একেবাৰে বন্ধ কৰি দিছে। প্ৰায় 5 কিলোমিটাৰমান ৰাস্তা এনেদৰে যাতায়াত বন্ধ কৰি দিয়া হৈছে, কিয়নো এই পাৰ্টিটো প্ৰায় আধা কিলোমিটাৰমান যোৱা ৰাস্তা ইহঁতে পাৰ্টিটোৱে লৈ লৈছে। সেইকাৰণে এইফালে কোনো গাড়ী ঘোঁৰা অহা বন্ধ কৰিছে। আৰু ইয়াত দেখিছে এনেকৈ কিছুমান চিকেন, বহুত ডাঙৰ ডাঙৰ চিকেন বনাই লৈছে আৰু তাৰ ভিতৰতো এনেদৰে মানুহ সোমাই লৈছে। আৰু খুব ধুনীয়া হৈছে দেখিবৰ কাৰণে। আৰু এইবোৰ কিছুমান নৃত্য প্ৰদৰ্শন কৰিছে। আমি বিশেষ গম নাপাওঁ এইটো কি নৃত্য হয়, তথাপিও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
ডিজে বক্স লৈ এনেদৰে ডান্স কৰিছে। আৰু ইয়াত আগত গাড়ীখন দেখিছে, গাড়ীখনতে গোটেই ডিজে বক্সসমূহ ফিটিং কৰা হৈছে। আৰু লগতে ইয়াতে জেনেৰেটৰ ছেটো আছে গাড়ীখনতে, আৰু তাতে মিউজিকবোৰ বজাইছে আৰু সৰু সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ ইয়াতে নৃত্য কৰিছে। আৰু এইটো এটা পাৰ্টি দেখিছে, প্ৰায় কাপোৰ ঢাকি খুলি গৈছে আৰু পূৰা বডি উলিয়াই এনেদৰে ডান্স কৰি আছে। এইটো হয়তো খুব ভক্তিমূলক কিবা গানৰ এনেদৰে হ'ব পাৰ্টিটো। আৰু এইখনেই হৈছে ডিজে গাড়ীখন, যিখনত গানবোৰ বহি আছে। এতিয়া দেখিছে এইখনে ডিজে গাড়ীখন হয়, আৰু এই গাড়ীখনতে সকলোবোৰ আছে, ইনষ্ট্ৰুমেণ্টবোৰো আছে, ইয়াৰ পৰা বজায়ো, আৰু বক্সবোৰ বহুত ডাঙৰ ডাঙৰ বক্স হেৰি কৰি লৈছে ইয়াতে। মিউজিক চিষ্টেমটো খুব ভাল হৈছে। সৰু সৰু ল'ৰাই বজাইছে। পৰিৱেশটো খুব সুন্দৰ হৈছে। আপোনালোকে ইয়াত থকাহেঁতেন হয়তো উপভোগ কৰি বহুত ভাল পালে হয়, আৰু সেইকাৰণে মই ভাবিছোঁ আপোনালোকক দেখাবৰ কাৰণে খুব ধুনীয়াকৈ মই চেষ্টা কৰিছোঁ, আৰু গোটেই দৃশ্যখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ, যাতে আপোনালোকে ইয়াত নাথাকিলেও আপোনালোকে ইয়াৰ গণেশ পূজাৰ ভাচন কেনেদৰে হয় গোটেই কথাখিনি গম পায়। তাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টোৰ জৰিয়তে। আৰু এনেদৰে প্ৰায় 5 কিলোমিটাৰমান ৰাস্তা এনেদৰে শোভাযাত্ৰা কৰি গৈ থাকিব, আৰু এতিয়া প্ৰায় আৰম্ভ হৈছেহে। গতিকে এতিয়া ষ্টাৰ্টিং পইণ্টৰ পৰাই মই আপোনালোকক দেখাইছোঁ। আৰু এইখন দেখিছে, এখন ট্ৰেইলাৰত ধুনীয়াকৈ গণেশ মূৰ্তিটো উঠাই লৈছে, আৰু গণেশ মূৰ্তিটো খুব ধুনীয়াকৈ ফুলেৰে গোটেই গাড়ীখন সজ্জিত কৰি তুলিছে, আৰু গণেশ মূৰ্তিটো ইমান ধুনীয়াকৈ ইয়াতে ওপৰত ডিজাইন দি বহাইছে, দেখিবলৈ খুব সুন্দৰ হৈছে। আৰু এই গাড়ীৰ পিছফালে দেখিছে এনেদৰে এটা জেনেৰেটৰ ছেট দিছে, যিটো নেকি তাৰ লাইটৰ কাৰণে, বক্সৰ কাৰণে সকলোবোৰ কাম কৰিব। আৰু ইয়াৰ লোকেল যিজন MLA তেওঁ আহিছে, আৰু সকলোৱে এনেদৰে MLA-জনক আদৰি লৈ গৈছে গণেশ পূজাৰ স্থলীলৈ। আৰু ইয়াৰ লাহে লাহে গণেশৰ মূৰ্তিটো লৈ গাড়ীখন আগবাঢ়ি গৈ আছে, আৰু MLA-জন অহাৰ কাৰণে তেওঁক আদৰিবৰ কাৰণে কিছুমান প্ৰস্তুতি কৰিছে। এই বেণ্ড পাৰ্টিটোত দেখিছে আপোনালোকে কিছুমান ছোৱালীও আছে, আৰু এই ঢোলকেইটা বহুত ৱেইট আছে, প্ৰায় 20-25 কেজি ৱেইট আছে, কিন্তু বহুত কষ্টৰে এনেদৰে ছোৱালীবোৰে ঢোলবোৰ লৈছে আৰু বজাইছেও তেনেকৈ, যথেষ্ট কষ্টকৰ হৈছে। এইজন MLA-জন দেখিছে, MLA-জন এনেদৰে আগবাঢ়ি গৈ আছে,
আৰু প্ৰায় সন্ধিয়া হৈ আহিছে এতিয়া প্ৰায় 7টামান বজাত প্ৰায় ইয়াত সন্ধিয়া হৈ যায় আন্ধাৰ হৈ আৰম্ভ কৰিছে আৰু সকলো লাইট চাইট জ্বলাই দিছে ইয়াত দেখিছে আৰু এজনী সৰু ছোৱালীজনী খুব ধুনীয়াকৈ ঢোলটো বজাইছে আৰু এখন গাগলছ পিন্ধি লৈছে দেখিছে খুব সুন্দৰ দেখিছে তাইক ইমান সৰু সৰু ল'ৰাই ইমান ডাঙৰ ঢোল লৈ এনেদৰে বজাবলৈ চেষ্টা কৰিছে চব ইমান ধুনীয়াকৈ কৰিব ছোৱালীজনী খুব আকৰ্ষণীয় হৈছে এইটো পৰিৱেশটো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে যদিও মোৰ পাতিবলৈ বিশেষ ইচ্ছা যোৱা নাই ভাল লাগিছে কোনো ধৰণৰ এডিট কৰাই নাই ইয়াতে ইমান এটা সুন্দৰ পৰিৱেশ হৈছে খুব চাই ভাল লাগিছে ইয়াতে বতৰটো বিশেষ ভাল নহয় বৰষুণ আহিবৰ কাৰণে প্ৰায় হৈছে গতিকে বৰষুণ অহাৰ আগে আগে এনেদৰে শোভাযাত্ৰাটো আৰম্ভ কৰিছে দেখিছে গণেশৰ মন্দিৰটো লাহে লাহে গাড়ীখনে আগবঢ়াই লৈ আহি আছে বহুত জেগাত এনেদৰে আজি ভাষণ হৈছে আৰু ভাষণৰ কাৰণে ইয়াৰ স্কুলসমূহ আজি বন্ধ দি দিছে আৰু বহুত কেইটা জেগাত ভাষণ হৈছে মই চাওঁ কিমানকেইটা পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু 2-3টা জেগাতো মই আজি যাবলৈ চেষ্টা কৰিম এটা ইয়াত দেখিছে আপোনালোকক নতুন এটা দেখাইছোঁ ইয়াত ট্ৰেক্টৰত লৈ আহিছে ট্ৰেক্টৰত ধুনীয়াকৈ গণেশৰ মূৰ্তিটো উঠাই এনেদৰে ফুলেৰে সজ্জিত কৰি ধুনীয়াকৈ আগবঢ়াই আনি আছে আৰু ৰাতি প্ৰায় এতিয়া 8টামান বাজিলে আমাৰ বহুত ভোক লাগিলে সেইকাৰণে আমি এখন ৰেষ্টুৰেণ্টত গৈ এনেদৰে চিকেন তন্দুৰী আৰু ৰুটি এনেদৰে লৈ আমি খালোঁ গোটেই তিনিটাই খাই ল'লোঁ কিয়নো আজি ঘৰত খোৱা নহ'ব সেইকাৰণে আমি বাহিৰতে এনেদৰে খাই ল'লোঁ খোৱাৰ পিছত পুনৰ আহিলোঁ ইয়াত দেখিছে এটা ষ্টেজ প্ৰগ্ৰেম হৈছে তেলেগুতে কৈছে গোটেইখিনি আপোনালোকে অলপ শুনি চাওক কেনেকুৱা লাগে আৰু তাৰ কাষতে আৰু এটা ইয়াতে ভাষণ হৈছে দেখিছে আৰু এই মূৰ্তিটো এনেদৰে ট্ৰেক্টৰতে আনিছে আৰু ইয়াত এনেদৰে গান গাইছে আপোনালোকে শুনক খুব ভাল লাগিব আৰু এতিয়া প্ৰায় 8-9টামান বাজিব হ'ল গতিকে আপোনালোকক ভাষণৰ যিটো মূৰ্তিবোৰ কেনেদৰে দেখিছে ইয়াত বম ডাঙৰ ডাঙৰ ক্ৰেং থৈ দিছে আৰু ক্ৰেঙে এনেদৰে গাড়ীসমূহৰ পৰা মূৰ্তিবোৰ ইয়াতে ভাষণ কৰে ইয়াতে গতিকে দেখিছে এইখন 2-3খন এনে ডাঙৰ ডাঙৰ ক্ৰেং থৈছে গাড়ীবোৰ আহি ইয়াতে লাগে আৰু ক্ৰেঙে এনেদৰে ইয়াতে ভাষণ কৰে গতিকে আমি আজিলৈ ভিডিঅ'টো ইমানেই আৰু কিছুমান আজিৰ ফটো কিছুমান মই ইয়াতে আপোনালোকক দেখাবলৈ গৈ আছোঁ
আৰু ইয়াত দেখিছে মই এটা বহুত ডাঙৰ ঢোল এনেদৰে দাঙি চাইছোঁ, প্ৰায় 20-25 কেজি ৱেইট আছে ইয়াৰ। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।